নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল আৰু সকলোলৈকে ভোগালীৰ শুভেচ্ছা আজি হৈছে উৰুকা আৰু এয়া মই গৈ আছোঁ পিঠা বনাবৰ বাবে পাকঘৰলৈ আমাৰ চাংঘৰ পাকঘৰলৈ আমাৰ সকলো আজি ঘৰলৈ আহিছে আৰু এয়া ভাইটিয়ে লৈ আনিছে এতিয়া বজাৰ উৰুকা বজাৰ আৰু এয়া মাছ আমাৰ হৈছে যৌথ পৰিয়াল যথেষ্টখিনি মানুহ আছে আমি একেলগতে থাকোঁ ভাইটি দাদা বৌ আমি চব একেলগতে থাকোঁ আৰু এয়া বজাৰ কৰি আনিছে এয়া বাহু মাছ আৰু এটা আনিছে বৰালি মাছ আৰু এইখিনি আনিছে খলিহৈ আৰু এইখিনি হৈছে কাঠআলু দেউতাই খানি আনি থৈছে পিছে ইমান কাঠআলু খোৱা মানুহ ঘৰত নাই কিন্তু মায়ে জবৰদস্তি খাব দিয়ে মাৰ মতে মাঘৰ বিহুত যদি কাঠআলু খোৱা নহয় তেতিয়াহ'লে অহা জনমত গাহৰি ৰূপ লয় বুলি কৈ নাজানো কিমান দূৰ সঁচা আৰু এয়া আমি পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ তিল পিঠা আমি এনেকৈ বনাইছোঁ কাৰণ আমাৰ ইয়াত ঢেঁকী নাই আমাৰ ইয়াত বুলি নহয় আচলতে গোটেই গাঁওখনতে ঢেঁকী নাই আজিকালি ঢেঁকী ব্যৱহাৰেই নকৰে মানুহে সেইকাৰণে আমি এনেকৈ মিক্সিত দিছোঁ মিক্সিত দিয়াৰ পিছত এনেকৈ বেছি ভাল নহয় বাৰু ঢেঁকীত দিয়াৰ নিচিনাকৈতো কেতিয়াও ভাল নহয় কিন্তু হ'লেও যেনে তেনে নিয়মটো কৰি বনোৱা হৈছে এয়া ভালকৈ নুঠিলে পিঠা তথাপিও বনাইছোঁ আগৰ পিঠাবোৰৰ কথাই বেলেগ আছিলে কাৰণ ঢেঁকীত খুন্দি মাহঁতে নিজে বনাইছিলে এতিয়া ইমান ধুনীয়াটো পিঠা নুঠে কিন্তু খাবলৈ ঠিক ঠাক হয় আৰু খাব পাৰি আৰু এইখিনি হৈছে বৰপিঠাখিনি বনোৱা হৈছে আপোনাৰ গুড় দিয়াৰ কাৰণে তেনেকুৱা ৰঙচুৱা লাগিছে আৰু বৰপিঠা একেলগে গোটেইখিনি ৰেডি কৰি এইখিনি আমি তেলত ভাজিম আমি চবেই জানো বৰপিঠা কেনেকৈ বনায় এইখিনি মাজে মাজে তিল দি দিয়া হৈছে কাৰণ অকণ কোলা হৈছে আমাৰ গোটেইখনে আমি একেলগতে থাকোঁ বিহুৰ দিনাখনি বা কিবা সকাম হ'লে গোট খাই ইমানেই মানুহ হৈ যায় বাহিৰৰ মানুহে আমাক সোধে কি সকাম হৈছে নেকি বিয়া হৈছে নেকি কিবা কিবি সুধি থাকে কাৰণ বহুত হুলস্থুল আমাৰ ডাঙৰ পৰিয়াল যৌথ পৰিয়াল সেইটো কাৰণে কিন্তু আমি সৰুৰ পৰা তেনেকেই আমাৰ অভ্যাস হৈ গৈছে আমি তেনেকেই ডাঙৰ হোৱা সৰুৰ পৰাই ইমানখিনি বনোৱাৰ পিছতো আকৌ বনাইছোঁ আপোনাৰ ৰুটি আচৰিত পাব পাৰে উৰুকাৰ দিনাখনি ৰুটি কিয় বনোৱা হৈছে ঘৰত আছে বেমাৰী মানুহ ধুনু আৰু দাদা বেমাৰ ডাঙৰ দাদা বেমাৰ সেইটো কাৰণে ৰুটি বনাই দিয়া হৈছে আৰু এইখিনি হৈছে আপোনাৰ চিৰা মানে বৰা চাউল ভাজি দিয়া হৈছে ভাজি পিনে এইখিনি খুন্দা হ'ব খুন্দি পিনে গাখীৰৰ লগত খাম সান্দহ গুড়ি আচলতে খাবলৈ বহুত ভালেই হয় আৰু লাষ্টত গোটেইখিনি কৰি মেলি আমি একাপ চাহ খাই ল'লোঁ বহি আৰু আজি হৈছে মাঘৰ বিহু আৰু এয়া হৈছে ৰাতিপুৱা মৰ্ণিং 5টা বজাৰ ভিডিঅ' আমি গৈ আছোঁ মেজি সেৱা কৰিবৰ কাৰণে আৰু এয়া হৈছে ঘৰৰ তিনিগৰাকী মানে তিনিজনী বোৱাৰী আমি গৈ পোৱা মানে মেজি জ্বলি শেষ হ'বই হৈছিলে তথাপিও আমি নিয়মটো কৰিলোঁ যিখিনি চিৰা পিঠা লৈ আনিছিলোঁ মেজিত দিবৰ কাৰণে দিলোঁ আৰু আমাৰ মিচিং মানুহৰ আৰু এটা নিয়ম আছে আপোনাৰ যিবোৰ মানুহে ৰাতি মেজি ৰখীয়া কৰি তাত ৰখে বা ভেলাঘৰত ৰখি থাকে সেইবোৰ মানুহলৈ মানে ৰাতিপুৱা মৰ্ণিং ঘৰৰ মানুহখনে মেজি সেৱা কৰিবলৈ যাওঁতে খানা পিনা লৈ যায় ধৰি লওক কোনোবাই চাহ পানী লৈ যাব কোনোবাই আপং লৈ যাব পিঠা চিৰা সেইখিনিতো নিয়েই তাৰ উপৰিও মাংস ভাজি মাছ ভাজি আৰু গোটেইখনে তাত গৈ পিনে একেলগতে খায় ভাল লাগে বহুত দিনৰ মূৰত মাঘৰ বিহু বুলি টাউনত থকা বাহিৰত ক'ৰবাত চাকৰি কৰি থকাবোৰ ঘৰলৈ আহে আৰু ৰাতি ভেলাঘৰত অৰাবোৰ ৰখে আৰু পিছদিনাখনি ঘৰৰ মানুহে গোটেইখিনি লৈ গৈ তাত একেলগে খাই পিনে ভাল লাগে দেখি ভাল লাগে আৰু মানুহবোৰ চব তাত লগ পোৱা হয় যে সেইকাৰণে আৰু বেছিয়ে ভাল লাগে আৰু এয়া ভণ্টিহঁতে খানা পিনা ভাগ কৰিছে আৰু ইমান মৰ্ণিং গা ধুবলগীয়া হৈছে মাথা ধুবলগীয়া হৈছে আপোনাৰ মাঘৰ বিহু বুলি চাওক পিছফালে কুঁৱলীত একোৱে নেদেখি তাতে আকৌ ইয়াত জুই জ্বলাই পিনে খানা পিনা খোৱা হৈছে আচলতে বহুত বছৰ মই এইবোৰ পোৱাই নাছিলোঁ বুলি ক'ব পাৰি বহুত বছৰৰ মূৰত আজি নিজৰ গাঁৱৰ মানুহৰ লগত নিজৰ ফেমিলিৰ লগত মেজি ফুৱাবলৈ আহি খানা খাই ভাল লাগিছে বুজাব নোৱাৰা এটা আনন্দ সৰুকাললৈ মনত পৰি গ'ল সৰুতে আমি ৰাতিপুৱা যিমান পাৰে সোনকালে উঠি কম্পিটিশ্যন লগাইছিলোঁ গা ধুবলৈ আৰু গা ধুই নতুন কাপোৰ পিন্ধি পথাৰলৈ দৌৰিছিলোঁ মেজি ফুৱাবলৈ বুলি কোনে কিমান সোনকালে যাব পাৰে আমাৰ কম্পিটিশ্যন আছিলে কিমান সোনকালে উঠি গা ধুব পাৰে কোনে কিমান ধুনীয়া নতুন কাপোৰ পিন্ধিব পাৰে আজি মনত পৰি গ'ল মই একো নাখালোঁ মাছ মাংস একাপ চাহ খালোঁ গুড়ৰ লগত আৰু মেজি চেজি ফুৱাই আহি পিনে আমি চবৰ ফেমিলিৰ লগত বহি পিনে চবেই একেলগতে জলপান খালোঁ আপোনালোক সকলোলৈকে আকৌ পুনৰ মাঘৰ শুভেচ্ছা আকৌ আহিম আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ